সো গাইস মই শ্ৰী আমৰি পুনৰ স্বাগতম কৰিছো মোৰ ৰাচলৰ চেনেলটোত তো সো গাইস যোৱা ভিডিঅ'টোত মই ইমান ভালকৈ মই বেল্টবোৰ দেখাই দিব পৰা নাই আৰু বহুতো কেইবাটাও বেল্ট আছিল মই যেটো সম্পূৰ্ণৰূপে দেখাই দিব পৰা নাছিলো আপোনালোকৰ বেল্টটো যেটো এটো কাপোৰ আছে কাপোৰৰ ভাগত বহুতো বেল্ট আছে আৰু কাপোৰটো আঁতৰাই দিওঁ তেতিয়া আপুনি গম পাব পাৰিব কি ধৰণৰ বেল্ট আছে ইয়াত এইবোৰ স্কুলৰ বেল্ট আপুনি লক্ষ্য কৰি চাই ল'ব পাৰিব স্কুলৰ বেল্ট হয় এটো 50-60 এটো ৰেটত পাই যাব আৰু এইবিলাক বেল্ট আছে আৰু এটো বেল্ট আপোনাক দেখাইছো যোৱা ভিডিঅ তথাপিও আৰু এবাৰ ভালকৈ চাই ল'ব পাৰিব এইবিলাক 100 200 250 এটো ৰেটত বেল্ট আছে আৰু এটো বান্ডলটো দেখালো তাৰছত এটো চাই ল'ব পাৰিব আপুনি বেল্ট উলিয়াই দেখাই দিছো হা এটো বেল্ট আছে কাপোৰৰ বেল্ট আৰু এটো একটা আছে বেল্ট বহুত আছে তথাপিও মানে আপোনাক যোনটো ভাল বেল্ট আৰু যোনটো ৰানিং বেল্ট খেবুৰ বেল্টে মই দেখাই দিবলৈ চেষ্টা কৰিছো আৰু আছে এটো আছে একটা তো সো গাইস এবোৰ বেল্ট 150 এটো ৰেটত পাব 110 150 130 এটো ৰেটত পাই যাব তো এটা খুলি দেখাই দিম আপোনাক বেল্ট কেনেকুৱা আছে গাইস মোৰ এটো চেনেলটোত বহুতো ভিডিও থাকে মানে যেহেতু কাপোৰৰ ৰিলেটেড শার্ট জিন্স খেবুৰ ভিডিও পোৱা যায় তো যদি ভিডিওবোৰ ভাল লাগে আপুনি চেনেলটো একবাৰ ঘুৰি চাই ল'ব পাৰিব কি কি ধৰণৰ ভিডিও আছে তো যদি ভাল লাগে ভিডিওবোৰ তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিও চাবৰ কাৰণে আৰু ভিডিওটো কমেন্ট কৰি জনাব বেল্টবোৰ কেনেকুৱা আছে এই বেল্টবোৰ বহুতো বেল্ট আছে আপোনাক দেখাই দিম লেদাৰ বেল্টটো আছে এটো লেদাৰ বেল্টটো এটো বহুত দামী বেল্ট হয় মানে ধৰলা 350 এবিলাক বেল্ট আপুনি ফ্লিপকাৰ্টত যদি ল'ব যায় তেন্তে তো আপোনাক 500 ওপৰতে এমআৰপি লিখি দি দিব এটো কিবা আৰু ডেলিভাৰী চাৰ্জ এক্সট্ৰা লয় তথাপি এটো সাক 100% জেনুইন লেদাৰস বেল্ট মানে এটো 100% আছে লিখাটো আৰু যেটো গমো পায় এটো সিলাই মাৰিছে আৰু বকলেস এটো হেভি আছে বকলেস নকয় যেটো কাটা কয় এটো বেল্ট হয় ভালকৈ চাই লওক ৰেস আপোনাৰ 350 370 এটো ৰেটতে পাব আৰু বহুতো আছে তো সো যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বহুতো যি নতুন মাল আহে মই সকলোবোৰ ভিডিও দেখুৱাবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ আছে আৰু নতুন শার্ট আহিলে মই দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু সো ধন্যবাদ